প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰম্ভণি কৰে। যোৱাকালি দেওপানী টুৰিষ্ট লজত MSc শ্ৰৱণ কুমাৰ তেলেংগা উপস্থিতিত এই যোজনাৰ উদ্ঘাটন সমাৰোহ অনুষ্ঠিত কৰা হয়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰেৰ ৰিপৰ্ট। বহুতকে এক স্থায়ী ঠিকনা দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে স্বাগত কৰি আজি এই আঁচনিৰ অধীনত 3.8 লাখ হিতাধিকাৰীক আগবঢ়োৱা অনুদানৰ প্ৰথমটো কিস্তি মুকলি কৰা হ'ব। কিন্তু অনুষ্ঠানৰ পূৰ্বে আমি মন্ত্ৰী পৰ্যবেক্ষণ কৰি মাননীয় মন্ত্ৰী আৰু হয়, জনাওকচোন আজিৰ সভাখনৰ বিষয়ে। সৰ্বপ্ৰথমে সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন জনালোঁ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰৰ নেতৃত্বত আজি আমাৰ দুখীয়া ৰাইজৰ বাবে যি ষ্টেপ লৈছে, সেই দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাজ্যসকলৰ কাৰণে আমাৰ আৱাস প্লাছ যোজনা আকৌ আমি দিবলৈ সক্ষম হৈছোঁ। আৰু ভাৰতত অসমত তথা কাৰ্বি আংলঙত 24 নং দেওপানীতে হওক, সকলো যাতে দুখীয়া শ্ৰেণীৰ ৰাইজে ঘৰখন পায়, তাৰ বাবে আমি আজি চেৰিমনি উদ্ঘাটন কৰিছে। অসমতো আমাৰ সন্মানীয় ডক্টৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু লগতে আমিও ইয়াতে দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল আমাৰ আই মাতৃ আছে বা আমাৰ দাদাসকল আছে, পিতৃস্বৰূপবিলাক আছে, তেওঁলোকৰ কাৰণে আমি আৱাস প্লাছ যোজনাৰ ঘৰ আমি আজি চেৰিমনি কৰিব পাইছোঁ আৰু তেওঁলোকৰ চেংচন দিব পাইছোঁ। আৰু আমাৰ 24 নং দেওপানী অন্তৰ্গত আমি 700ৰো অধিক এইবাৰ আমি পাইছোঁ, আৰু 700ৰো অধিক আমাৰ পৰিয়ালে সেই ঘৰখিনি লৈ তেওঁলোকৰ নিজৰ আনন্দ বা আমাৰ পৰিয়ালবিলাক বা সৰু সৰু ল'ৰা ছোৱালীবিলাক ভাল ধৰণে থাকিবৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ চৰকাৰে বহুতো ষ্টেপ লৈছে। আৰু নিলিপৰ পৰাও আমি পাইছোঁ প্ৰায় 40টামান এইবাৰ চেংচনত। গতিকে মই ধন্যবাদ জনাওঁ যে আমাক দুখীয়া ৰাইজে বা আমাৰ সকলো ৰাইজে যি আন্তৰিক অভিনন্দন জনাই মৰম চেনেহ আমাৰ চৰকাৰখন গঠন কৰি তেনেধৰণে আমি কাম কৰি আগবাঢ়ি যাবলৈ ওলাইছোঁ। ইয়াত বৰ্তমান দেওপানী সমষ্টিত কিমানমান ঘৰ চেংচন কৰা হৈছে? আমি বৰ্তমান 714টা দেওপানী সমষ্টিত। ঘৰবোৰৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমাৰ আজিৰ পৰা ষ্টাৰ্ট হ'লে, আৰু আজি চেংচন যেতিয়া হ'ল, আজি আমি চেৰিমনি অকণমান কৰিছোঁ, আৰু আমাৰ কালিৰ পৰা ডিপাৰ্টমেণ্টে কাম কৰি যাব। আমি সকলোখিনি ঘৰৰ পইচাই একফালৰ পৰা সোমাই যাম আৰু একফালৰ পৰা ঘৰখিনি আৰম্ভ হ'ব। কামখিনি কেনেধৰণে আৰম্ভ কৰা যাব, মানে প্ৰচেছটো একচুৱেলি আমাৰ ডিপাৰ্টমেণ্টে কিছুমান কামবিলাক আমাৰ নিজে কৰে, কিছুমান কামবিলাক প্ৰায়ে, আৰু যিবিলাকে নোৱাৰে তেওঁলোকৰ ধৰক আমাৰ কাৰ্যকৰ্তাবিলাক আছে, তেওঁলোকে ছুপাৰভাইজো কৰি দিয়ে, নকৰাও নহয় বস্তুবিলাক এনেকুৱা, কিন্তু নিজে কৰাটো মই বিশেষ ভাল পাওঁ আৰু। ঠিক আছে, ধন্যবাদ।